পালো ঘৰ আছে ডাষ্টবিন আৰু গাইজ নাস্তা বৰষুণ আহিছে কি গৰম হে গাইজ গৰম ইমান গৰম মই এটা বস্তু খাব আহিছোঁ কেঁচা তাকো সেউজীয়া আঞ্জা হাই এভৰিৱান গুড মৰ্ণিং তো গাইজ আজি আৰু বহুত দিনৰ মূৰত ভ্লগ বনাব ওলাইছোঁ আজি বতৰটো বৰষুণ বতৰ হৈ আছে মানে বিচনাখন সেইটো বেলেগ এটা ৰুমত আছিল তো আজি মানে একে আনিম আজি মানে আমাৰ মাহীয়ানাৰ মানে বাবু অহাৰ কথা আছে আজি মানে আমাৰ মাহীয়ানাৰ বাবু আহিব তো সেইকাৰণে তাৰ পৰা বিচনাখন একে আনিম বুলি ভাবিছোঁ তো সেইকাৰণে মানে তাৰে বস্তুবিলাক খালী কৰি আছোঁ তাতে মানে বিচনাখন লৈ যাম তো সেয়ে আৰু কি দেখুৱাম কি কওঁ চাইকেল টাইকেল চব বুলে থৈ দিছোঁ এতিয়া এগেলা বস্তু খালী কৰি পেলাই ইয়াতে বিচনাখন থ'ম আৰু মানে মাইনাৰ কাৰণে মাইনে আৰু আঞ্জা যোগাৰ কৰি আছে কেঁচা তাকো সেউজীয়া আঞ্জাৰ সেউজীয়া গ্ৰীণ কালাৰৰ আঞ্জা আৰু নৰসিংহৰ আঞ্জা মই এটা বস্তু খাব আহিছোঁ এইটো এটা গাছৰ মূৰা মানে মই কাটি থৈছোঁ কিন্তু ৰং কৰা নাই আৰু গাইজ ৰ'দ নাই কিন্তু গৰমটো পূৰা আছে জানো গৰম লাগি আছে ফেন চলাবৰ হ'বই আৰু ৰ'দ নাই পূৰা কালি বৰষুণ আহিছিল না আজিও মানে বৰষুণ অহা নাই কিন্তু ৰ'দটো নাই বৰষুণ আহিব বতয় আহিলেও ভাল ইমান গৰম এনেকৈ গোটেই ডাকা দিয়া ইমান ডাকা দিয়া হৈছে কেমেৰা অন কৰিছোঁ ফোনে আহিল পানী ফাইনেলি বিচনাখন আনিলোঁ ইয়াতে প্ৰথমতে ইয়াতে চফা আছিল এবাৰ বিচনা আনিলোঁ আৰু ইয়াতে এখন চফাত আকৌ বাকী বাহিৰত নিম তো সেই এতিয়া গা ধুব লাগিল ঘামি চলে এতিয়া বস্তুবিলাক চিজিল কৰিব লাগে এতিয়া কাপোৰ চাপোৰ পাৰব লাগে সেয়ে পিছত লগ পাই আছোঁ বাই বাই তো গাইজ এতিয়া 3:30 বাজিল তো তেতিয়া এইবিলাক বিচনা চিচনা ঠিক কৰি পেলাই ভ্লগ কৰিব পাইছিলোঁ তাৰপিছত কি আছে বিচনা চিচনা ঠিক কৰি পেলাই গাও চাও ধুলোঁ তাৰে পিছত কাম কৰিছিলোঁ আৰু কিবা কিবি কৰিলোঁ তাৰপিছত ভ্লগিং কৰিব পাহৰি গৈছিলোঁ এতিয়া টোপনি মাত থাকোঁতে মনত পৰিলা যে মই ভ্লগ আৰম্ভ কৰিছিলোঁ আৰু আধা মানে শুনা নাই কিন্তু গৰম লাগি আছে অলপ এতিয়া বাহিৰত যাম এটা ৰিল বনাব লাগে বিচনা চিচনা পাই কমপ্লিট আমাৰ ঘৰটোত বেক কেমেৰা দি দেখুৱাই আছোঁ তো গাইজ ৰাতি মই জানিব লাগিব নহ'লে মস্ত মহলাই তাৰপিছত এতিয়া ভিডিঅ' বনাব যাওঁ পাৱাৰ বেংকটো চাৰ্জত দিয়া নাই ন अब इसको चार्ज पर लगा देता हूँ मैं मोर पने स्टोरेज फुल हो जाए तार पिछड़ मोबाइल तो अपने गरम हो जाए यह अभी हल्का हल्का सा धूप निकल रहा है रील तो बांधे लो যাই ষ্টেণ্ডাল থৈ দিয়াল যা দে হা মোবাইলটো কলা কলা দেখা হ'লে আৰু বৰষুণে আহিব বধয় অলপমান মানে মেঘা মেঘি কৰি আছে বতৰটো সেই আৰু এটা ভিডিঅ' বনাব লাগিছিল কিন্তু আজি নহ'ব চাগে ভিডিঅ' এটা বনাব লাগিছিল আৰু ষ্ট'ৰেজে ফুল হ'ব বধয় এতিয়া নাবানাং দে ফেনখন দি থৈ দিছা কি গৰম হে গাইজ ইমান গৰম এতিয়া ভ্লগিং কৰা পাহৰি গৈছিলোঁ পিছত বৰষুণ আহিলা পিছত তোমাৰ ইয়াৰ বাবু আহি পালা এতিয়া আৰু বস্তু নি পাইছিলোঁ দোকানক এয়া আৰু বৰষুণ অলপ অলপ আহিয়ে আছে বস্তু লৈ এতিয়া ঘৰ আহি পালোঁ আহিব লাগছি নতুনকৈ দেখা পাইছি তাৰমানে ভ্লগিং কৰা সেইকাৰণে মস্ত গৰম তাৰপিছত তেতিয়া মানে ভ্লগিং কৰা পাইছিলোঁ তাৰে পিছত বৰষুণ আহিলা মায়ো আহি পালা ঘৰ ইয়াতে আহি পালা ঘৰ আহি পালা তাৰপিছত ফুৰবা যাংকে আছে ইয়াৰে মনত পৰিছে নেকি নাই কৰা
পাৰে ৰাতিটো নাকানা নাই ইয় ভ্লগ বনাইছি কালি মই দিছোঁ দেচোন ইউটিউবতো দিছোঁ ইনষ্টাতো দিছোঁ আৰু এইবাৰ লাগছি বৰষুণ মানে মই এতিয়া চাহ খাব ওলছোঁ চাহ মানে গাখীৰ এয়া চিৰা ভাজা আৰু এয়া গাখীৰ এয়া চিৰা ভাজা গাখীৰ খাব লাগছি তেতিয়া খাম আৰু গাইছ মস্ত বৰষুণ আহিছে এতিয়া এয়া মস্ত বৰষুণ আহিছে কালিৰ নিচিনা যোৱাকালিও এনেকৈ বৰষুণ আহিছিল এয়া মোবাইল চাই আছোঁ হেডফোন লৈ পেলাই মাতিলেও শুনা নাপায় গইন মা আছে কৈ ভগৱানৰ ফটো কি ভগৱানৰ ফটো কি ভগৱানৰ ফটো ইমান The next day. Good morning everyone. So guys, as well next day. So আজি এতিয়া বাজিল 7টা তো 7টা বাজা নাই বাজব আর তো এতিয়া যাম ফুরবা তাই উঠে না ফুরবা না যা পুরা নাম শুনি একবারতে উঠি দিছি এটা অলাং যাবার কারণে যাম বুলি আপনার বৰষুণে কণিয়াবা লাগছে তা কি কৰো যাং বুলি যাবা নোৱাৰি বৰষুণডাল ৰাতিপুৱাৰে পুৱা কাম আৰম্ভ কৰি দিছে যাবাৰ কাৰণে হৈ গ'লো ৰেডি এতিয়া যাম এতিয়া বৰষুণ অলপ অলপকৈ আহি আছে কিন্তু বৰষুণৰ আই ডোণ্ট কেয়াৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু চাইকেল চলাই আছে মোৰ আৰাম আছে এতিয়া ভালকৈ মাহী আৰু দেখা পালে গালি পাৰিব ইয়াত এয়া মৰ্ণিং ৰাস্তা বৰষুণ পৰা এইখিনি বাৰু যদি ৰ'দ দিলা হয়তো ৰ'দ মস্ত চোকা ৰ'দ দিলা হয় ৰ'দ দিয়া নাই কাৰণে বৰষুণ আহিব টেঙা লাগছে এয়া কোনালৈ যাব বোলে আৰু বোলে কিবা কাম আছে আহি আছে তো গাইছ বহুত জাগা ঘূৰি ঘূৰি আহি এখন ৰেষ্টুৰেণ্ট পালোঁ এতিয়া শাকে আহিছোঁ কম জেগা বহুত কিলোমিটাৰ হ'ব তাৰপিছত এতিয়া চিৰিয়াখানা পালোঁ আহি পালোঁ ঘৰ আছে এশিঙীয়া গড় বাঁহ আছে বেম্বো মোমাই তামোল আছে কুণাল চৌধুৰী ডাষ্টবিন পাৰ্কো আছে প্ৰৱেশ দুৱাৰ এতিয়া আমি ইয়াৰ পৰা ভিতৰত যাম আমি ভিতৰত আহিলোঁ মাত্ৰ মোৰ বহুত সৰু হৈ গৈছে লগ কৰা এটা পুখুৰী আছে এটা চাংঘৰ টাইপৰ ঘৰ বাঁহ বেতৰ ঘৰ উঠবা গৈছিল উঠবা নেদলা মই ইমান টাইপে চালি গাড়ী আনিছিলোঁ তো গাইছ তুলনিত তুলি আছোঁ এইফালে দুখমনে বহি আছে কাৰণ সি একলাতে উঠবা নেদলা দুখ নাকানবি এতিয়া ডাঙৰ আছা নহয় বিয়া কৰা বাদে বহুত দাড়ি কৰিছে পাৰ্টি ৰিচিপশ্যন তাৰপিছত ই কোনালেও ধুলি আছে ধুলনিত ইও জকাই যায় তাতে ধুলনিত ধুলে ময়ো তো গাইছ এতিয়া যাই আছোঁ এতিয়া ওপৰত চাবা মানে আজি প্ৰথম পেলাইছোঁ তো সেইকাৰণে টি-শাৰ্ট আৰু একে কালাৰৰ ওপৰতে এইফালে ঘৰ নেকি খালি খুব মুখখান দেখাব লাগে মুখখান অফ কৈছে না অন আছে এইটো আছিল কেমেৰামেন এইফালে ইও জেগা কভাৰ কৰিছে তাৰপিছত আছোঁ মই বঢ়িয়া বতাহ মাৰি আছে আৰু পানী পুৰা ভৰ্তি হৈ গৈছে এইগিলা খেদেলি আৰু গাইছ ফুৰবা আহোঁতে চাকাটো পেচ হৈ গ'ল এতিয়া দোকান নোখোলাতে আমি আহি পালোঁ ভাগ্য ভাল দে দোকান মোক ফুৰিব লাগছে আৰু আমিও আহি পাইছোঁ এতিয়া যাওঁ চাইকেলখন এতিয়া ঘৰ পৰা দি আহিলোঁ এতিয়া যাই আছোঁ স্মাৰ্ট পইণ্টত স্মাৰ্ট পইণ্ট এবাৰ আহি গ'লে ভিতৰে এইগিলা বস্তু এৰা আগতে আহিছোঁ গাইছ এইটো কিনো বুলি ভাবিছোঁ 10 টকা কি এইটো
চাচোন কিবা দাম চাম তো গাইজ ইফালে পূৰা মেগী এই কি চাহপাত আছেও পিছফালে লেখা চকলেটৰ দামটো এটা বহুত দাম 17 টাকা 17 টকা নহয় চাইছে দেখা বাদ দি দে তো গাইজ তাৰপৰা আমি ৰিটাৰ্ণ আনলোঁ এতিয়া যাওঁ চাইকেলখন আনবা মস্ত গৰম ফুৰি ফুৰি আহি পালোঁ ঘৰ এতিয়া বাজিল 11টাই বাজে 10:56 তো কালি আৰম্ভ কৰিছিলোঁ আৰু ভ্লগটো আৰু এতিয়া এণ্ড কৰোঁ এতিয়া খাব লাগছোঁ চাহ মানে বুট ভাজা খাব লাগছোঁ তো গাইজ এইটো ভ্লগটো এণ্ড কৰিলোঁ তো নেক্সট ভ্লগত লগ পাম বাই বাই